মাইজ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি তিলৰ লাড়ু বনাওঁ। বগা আৰু ক'লা দুয়োটা তিল মিক্স কৰি মই চেনিৰে লাড়ু বনাবলৈ লৈছোঁ। ইয়াৰ কাৰণে প্ৰথমতে মই হোৱাইট তিল 2 কাপ ল'ম। সেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি মানে যেতিয়া তিলকেইটা ফুটে তাৰপিছত এখন বেলেগ পাত্ৰত ট্ৰান্সফাৰ কৰি ল'ম। এতিয়া ব্লেক তিল সেইখিনি মই আধা কাপতকৈও আধা লৈছোঁ দেই। সেইখিনি লৈ সেইখিনিও একে ফ্ৰাই কৰি মানে তিলকেইটা ফুটালৈকে ফ্ৰাই কৰি সেইখিনিও মই কাঁহীখনত ৰাখি দিম। এয়া চাওক তিলখিনি ভাজি ধুনীয়াকৈ মই কাঁহীত ৰাখি থৈছোঁ। হোৱাইট তিল বেছিকৈ লৈছোঁ, ব্লেক তিল মই কমকৈ লৈছোঁ। হোৱাইট তিল 2 কাপ, ব্লেক তিল 4 ভাগৰ 1 কাপ। এতিয়া মই পেনটোত ঘি দি দিলোঁ, 1 চামুচ ঘি দিছোঁ। তাৰপিছত ইয়াতে মই চেনি ব্যৱহাৰ কৰিম, চেনিও 2.5 কাপে ব্যৱহাৰ কৰিম। 2 কাপ আৰু আধা অকণমান মই তিল দিছিলোঁ, তাতকৈ অকণমান বেছি চেনি ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে চেনিখিনি অকণমান ফ্ৰাই কৰি তাৰপিছত ইয়াতে আধা কাপমান পানী এনেকৈ মই চামুচখনেৰে যেনেকৈ দি আছোঁ এনেকৈ দি থাকিব। এনেকৈ দি থাকিলে আপুনি গম পাব যেতিয়া চেনিখিনি গলি যায় সেইটো সময়লৈকে দিব। বেছি যাতে পানী হৈ নাযায় সেইকাৰণে মই চামুচখনেৰে দি আছোঁ। যেতিয়া চেনিটো পূৰা গলি যায় সেই পৰ্যায়লৈকে আমি পানী ব্যৱহাৰ কৰিম, মানে যোগ কৰি থাকিম। এতিয়া চাওক চেনিৰ যিটো মই ইয়াতে বাতিটো দি দিলোঁ। দি দিয়াৰ পিছত এনেকৈ দি দিয়াৰ পিছত মই হাতেৰে উঠাই আনিছোঁ। চাওক উঠাই অনাৰ পিছত এই হাতত ধুনীয়াকৈ মানে প্ৰথমতে ঢিলা ঢিলা টাইপৰ হৈছে। অকণমান সময় আপুনি এনেকৈ ঘূৰাই মেলি দিয়াৰ পিছত ইয়াত পেলাই দিলে টাককৈ শব্দ এটা উঠিব, মানে চেনিটো ৰেডি হৈ গৈছে ইয়াতে তিলখিনি দিবৰ কাৰণে। এতিয়া মই গেছৰ ফ্লেমটো এইখিনি সময়ত বন্ধ কৰি দিম। বন্ধ কৰি যিখিনি আমাৰ ফ্ৰাইড তিল আছিলে সেইখিনি ইয়াতে ভালকৈ যোগ কৰি দিম। আপুনি ভালকৈ এনেকৈ এড কৰাৰ পিছত এনেকুৱা হৈ যাব। তাৰপিছত এইখিনি মই আকৌ এবাৰ পানীত দি চালোঁ লাড়ু হয়নে নহয়। তাৰপিছত চাওক এই উঠাই অনাৰ পিছত এনেকুৱা কনচিষ্টেঞ্চি হৈছে, মানে ই লাড়ু হ'বৰ কাৰণে ৰেডি হৈ গৈছে। মানে ইয়াতকৈ টান হ'লে কিন্তু লাড়ু নহ'ব মানে। তাৰপিছত এইখিনি মই এতিয়া বেলেগ এখন পাত্ৰত ট্ৰান্সফাৰ কৰি লওঁ তাড়াতাড়ি। এই লাড়ুটো আপুনি অলপ সোনকালে বনাব লাগিব, সোনকালে চেনিৰ যিহেতু আৰু তিলটো যিহেতু একদম সোনকালে ড্ৰাই হৈ যায়। তো প্ৰথমতে এনেকৈ ঠাণ্ডা পানীৰে হাতখন মুচি ল'ব, ওচৰত ঘি অকণমান ৰাখিব যাতে আপোনাৰ বনাবৰ কাৰণে সুবিধা হয়। আৰু ওচৰত ঠাণ্ডা পানীটো আপুনি ৰাখিবই, কাৰণ এইটো চেনিটোৱে বহুত পুৰিব আপোনাক বনাওঁতে, মানে হাতত পুৰিব পাৰে, মানে যাতে আপোনাক পুৰিলে আপুনি অসুবিধাত নপৰে তাৰ কাৰণে এনেকৈ ঠাণ্ডা পানীটো ছাইডত ৰাখি থ'ব। আৰু এনেকৈ লাড়ু সোনকালে পটাপট বনাই গৈ থাকিব। আৰু আপোনাৰ যদি মানে যোনটো তিলৰ আৰু চেনিৰ মিশ্ৰণটো যদি টান হৈ যায় তেতিয়াহ'লে আপুনি তাতে আৰু অকণমান পানী মিক্স কৰি আৰু অকণমান ফ্ৰাই কৰি দিব, মানে ফ্ৰাই কৰি আকৌ মানে আগৰ নিচিনাকৈ লাড়ু বনাব। একচুৱেলি এই লাড়ুটো বেছি পৰিমাণত নবনোৱাই ভাল, কম পৰিমাণত বনাব। কম পৰিমাণত বনালে সোনকালে হ'ব আপোনাৰ, বেছি বনালে অসুবিধাত পৰিব পাৰে। এয়া চাওক মোৰ ফাইনেল লুক, কেনেকুৱা পালে জনাব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।